ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত হৈ মাত্ৰ 6 মাহ জীয়াই থাকিবলগীয়া প্ৰেমিকৰ কাষত প্ৰেমিকা। সঁচা প্ৰেমৰ নিদৰ্শন কি সেয়া আজি আমি আপোনালোকক দেখুৱাম। বিয়াৰ পিছতে স্বামী আক্ৰান্ত হৈছিল মগজুৰ কৰ্কট ৰোগত। হাজাৰ প্ৰত্যাহ্বানকো নেওচি স্বামীৰ কাষত ছাঁটোৰ দৰে আছে তেওঁ। চিকিৎসকৰ মতে 6 মাহ জীয়াই থাকিবলগীয়া স্বামীৰ লাহে লাহে হেৰাইছে স্মৃতি শক্তি। জীৱনলৈ এজাক ধুমুহা আহিলে আপোনজনে আপোনজনক অথাই সাগৰত পেলাই থৈ যোৱা বহু কাহিনী আপোনালোকে শুনিছে, কিন্তু আজি আপোনালোকক কম এনে এক কাহিনী যি আপোনাৰো অন্তৰ সেমেকাই তুলিব নিশ্চয়। বিয়াৰ মাত্ৰ 7 বছৰৰ পিছতে দুৰাৰোগ্য মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হল কৃষ্ণাৰ স্বামী বিবেক। এক দীঘলীয়া প্ৰেমৰ অন্তত দুয়ো এক হৈছিল। বিবাহৰ পিছতেই দুয়ো উৰা মাৰিছিল আমেৰিকালৈ, কিন্তু সপোনৰ সংসাৰখন আৰম্ভ হওঁতেই নামি আহিল অন্ধকাৰ। এদিন হঠাৎ বিবেকৰ মগজুত কিছু অসুবিধাই দেখা দিছিল। MRIত পোহৰলৈ আহিল তেওঁ আক্ৰান্ত মগজুৰ কৰ্কট ৰোগত। এই কথা পোহৰলৈ অহাৰ পিছতেই যেন চৌপাশ অন্ধকাৰে আৱৰি ধৰিলে দুয়োৰে সুখৰ সংসাৰখনত। চিকিৎসকৰ মতে 6 মাহ জীয়াই থাকিবলগীয়া বিবেকে লাহে লাহে এতিয়া হেৰুৱাইছে স্মৃতি শক্তি। বিবেকৰ জীৱন মৰণেৰে যুঁজি থকা যুঁজখনত ছাঁটোৰ দৰে আছে পত্নী। স্বামীৰ চুলি কেইডাল সৰি যোৱা দেখি তেওঁ নিজেও খৰাই পেলাইছিল নিজৰ চুলি। সঁচাই, যি সময়ত পৰকীয়া প্ৰেম সম্পত্তিৰ লোভত পত্নীয়ে নিজৰ স্বামীক হত্যা কৰা নাইবা এৰি থৈ যোৱা হাজাৰ ঘটনা সমাজত কলুষিত কৰিছে, সেই সময়তে কৃষ্ণা আৰু বিবেকেই এক নিদৰ্শন দাঙি ধৰিছে। আশা কৰিম এই প্ৰেম চিৰযুগমীয়া হওক।